তো বন্ধুসকল, তো কি হ'ব, আশা কৰিছোঁ সকলোৱে ভালে আছে। তো আজি ভিডিঅ'টোত মানে কোনো ধৰণৰ ৰষ্টিং ফানি চানি নাই। মানে আজি এটা কথা ক'বলৈ গৈ আছোঁ। মই মোৰ ব্যক্তিগত এটা মেইন কথা হ'ল ফেচবুকটো কেইদিনমান ধৰি অন কৰিলে গামোচাক লৈ এটা ট্ৰল হৈ আছে। তো ট্ৰল হ'ব লগা কাম কৰিছে সিহঁতে, তো তাৰ কাৰণে ট্ৰল হৈ আছে। সেইটো কোনো ডাঙৰ কথা নহয়, কাৰণ ট্ৰল কৰিব লগা কাম কৰিছে, তাৰ কাৰণে ট্ৰল হৈ আছে। তো আমাৰ যিখন পবিত্ৰ গামোচা সিহঁতে আমাক অপমান কৰা না হৈছে। তো তাৰ কাৰণে আমাৰ ৰাইজে উঠি পৰি লাগিছে, অলপ এটা যুঁজ এটা আহিছে। কাৰণ কিয় সেনেকুৱা কৰিব নালাগে, কাৰণ আমাৰ সেইখন বহুত পবিত্ৰ গামোচা, পবিত্ৰ বহুত পবিত্ৰ জেগাত ৰখা হয়, পবিত্ৰ কাম কৰা হয়, পবিত্ৰ কি ক'ম আৰু, ভাষা নাই সেইখন গামোচা। তো সেইখন গামোচাকটো অপমান কৰিলেতো আমাৰ খং উঠিবই ন ৰাইজৰ। তো মেইন কথা হ'ল, ফাৰ্ষ্টতে আমাৰ 1 নম্বৰতে আহে আমাৰ বিহুৱানখন। আমাৰ প্ৰথমতে নামঘৰত ৰখা হয়, মণিকূটত ৰখা হয়, ঠিক আছে। আৰু আমাৰ ছেকেণ্ডতে আহিলে আমাৰ কিবা যদি কীৰ্তন হয় বা ভাগৱত পুথি গীতা এনেকৈ পঢ়া হয়, তো তাতে থৈ লোৱা হয়। এখন কি বুলি কয় নাজানো বাৰু, কৃষ্ণ যাতে ভগৱান একো দায় দোষ নধৰে, সেইখন ভাগৱতৰ তলত থৈ লোৱা হয় সেইখন বিহুৱান গামোচাখন, ঠিক আছে। আৰু 3 নম্বৰতে আহিলে আমাৰ নামঘৰত, সেইখন আমাৰ নামঘৰত লাগে, গলত লাগে, নামঘৰত গ'লে মেইন। আৰু আমাৰ 4 নম্বৰতে আহে ডাঙৰক যেতিয়া আমি সন্মান কৰোঁ বা সন্মান জনাওঁ, তো সেইখন গলত দি কিনে আমি সন্মান জনাওঁ বিহুৱানখন। নাম্বাৰ 5ত আহে কি কয় আমাৰ বিহু বুলি ক'লে আমাৰ মেইন বিহুৱানখন, ঠিক আছে। এতিয়া ইমানখিনি এখন গামোচা ইমানখিনি কাম কৰে, তো সেইখন যদি অপমান কৰে, তো মানুহটো খং উঠিবই ন। তো তাৰ কাৰণে মানুহে ৰাইজৰ অলপ খং উঠিছে। তো তেনেকুৱা কৰিব নালাগিছিল, কাৰণ কিয় সেইখন যিখন সিহঁতৰ মানুহৰ গামোচা, সেইখন সিহঁতেতো কামো কৰে, সেইখন পিন্ধি কিনে গাও মুচে, বহুত কিবা কিবি কৰে, মাথাত মাৰে, কিবা কৰে, কাম কৰে। সেইখন গামোচাটো একলগ কৰিলেতো মানুহৰতো খং কৰিবই ন। সিহঁতৰো হয় সেইখন গামোচা কামত আহে, পূজাত লগাই, হ'লেও আমাৰ নিচিনা ইমান এটা পবিত্ৰ স্থানত নাৰাখে বা কামত নাৰাখে। আমাৰ 5-6টা কামত আহে সেইখন গামোচা, আৰু সেইখন গামোচাটো অপমান কৰিলেতো আমাৰতো খং উঠিবই ন। তো মেইন কথা হ'ল, অৱশ্যে এতিয়া যেনেকৈ গামোচাখন আৰু কি কয় এইটো বিহুৱানখন যেনেকৈ সিহঁতৰ গামোচাখন আৰু আমাৰ বিহুৱানখন যেনেকৈ একলগ কৰি ৰাখিছে বা একলগ কৰি কিনে জইন কৰি কিনে সিহঁতে গলত ৰাখিছে, ঠিক তেনেকৈ আমি মানুহবিলাকো সকলোৱে একলগ হৈ থাকিব লাগে। কিন্তু সেই বুলিতো আমাৰ পবিত্ৰ গামোচাখনটো সেনেকৈতো একলগ কৰিলেতো আমিতো মানি নল'ম ন। তো তাৰ কাৰণে সিহঁতে বহুত ডাঙৰ ভুল কৰিছে, কিন্তু 90%ই এইটো বেয়া ছাইডত গৈছে, 10%ই ভাল কাম কৰিছে। কাৰণ কিয়, অকল গামোচাখনেই একলগ কৰিলে নহ'ব, আমি মানুহবিলাকো একলগ হ'ব লাগিব, ঠিক আছে। অকল গামোচাখনেই লগ কৰি দিলে যে আমাৰ সেইখিনি কিবা এটা হেৰি হৈ যাব, সেইটো কথা নহয়। মানুহবিলাক আমি সকলোৱে একলগ হৈ থাকিব লাগে। কিন্তু এইটো অৱশ্যে ভুল কৰিছে, কাৰণ কি আমাৰ এইবিলাক কৰিব নালাগে। আমি বহুত পবিত্ৰ কামত ইউজ কৰা হয় সেইকেইখন গামোচা। তো কিবা যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰিম। মোৰ যিখিনি ব্যক্তিগত মনত আহিছে সেইখিনিয়ে কৈছোঁ। কাৰণ কিয় ফেচবুকটো অন কৰাৰ কাৰণে খালি গামোচাক লৈ ট্ৰল কৰি থকা হয়, খালি গামোচাক লৈ ট্ৰল কৰা হয়। কাৰণ ট্ৰল কৰিবলৈ কাম কৰিছে, সেইখিনি তাৰ কাৰণে ট্ৰল হৈ আছে। তো আজি ভিডিঅ'টো ইমানেই। তো যদি ভাল পাইছে, যিমান পাৰে শ্বেয়াৰ কৰক। যদি ভাল পাইছে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব।